মীনপালক বন্ধুসকল, আমাৰ আগৰ ভিডিঅ'সমূহত বহু মীনপালকে জানিবলৈ বিচাৰিছিল যে তেওঁলোকে কোনবোৰ মাছ পালন কৰিলে কম সময়তে অধিক লাভৱান হ'ব পাৰিব। তেওঁলোকৰ বহুতেই আমাক মেছেজো কৰিছিলে, ফোন যোগেও সুধিছিলে যে তেওঁলোকে থলুৱা ৰৌ, থলুৱা কমন কাৰ্প আৰু থলুৱা বাহু পালন কৰি তেওঁলোকে লাভান্বিত হ'ব পৰা নাই। মই মীনপালক বন্ধুসকলক এইটো কথা জনাওঁ যে আপোনালোকে এবাৰলৈ হ'লেও আপোনালোকে আমুৰ কাৰ্প পালন কৰক, GI কাটলা অৰ্থাৎ জেনেটিকেলি ইম্প্ৰুভ কাটলা ব্যৱহাৰ কৰক, লগতে উন্নতমানৰ জয়ন্তী ৰৌ পালন কৰি চাওক। তাৰ ফলাফলটো আপোনালোকে নিশ্চিতভাৱে ভাল পাবই, কিয়নো আমাৰ মীনপালকসকলে থলুৱা ৰৌ, বাহু আৰু কমন কাৰ্প পালন কৰি বছৰৰ পিছত বছৰ তেওঁলোকে খাদ্য যোগান ধৰে। তাৰ মাজতে কেতিয়াবা লাভান্বিত হয়, কিন্তু লাভান্বিত হোৱাৰ পৰিমাণটো খুবেই কম। যিসকল মীনপালকে উন্নতমানৰ ৰৌ, উন্নত ভকুৱা আৰু আমুৰ কাৰ্প পালন কৰিছে তেওঁলোকে যথেষ্ট ভাল ফলাফলেই পাবলৈ সক্ষম হৈছে। তেওঁলোকে ফোন যোগে আমাক জনায়। যোৱা বছৰ আমি যোগান ধৰা আমুৰ কাৰ্প 1.5 কেজিৰ পৰা আৰম্ভ কৰি 3 কেজি পৰ্যন্ত হ'বলৈ সক্ষম হৈছে। আৰু যিসমূহ উন্নত বাহু, এই বাহুসমূহ 4 মাহত 600 গ্ৰামৰ পৰা আৰম্ভ কৰি 700-800 গ্ৰাম পাৰ হৈ গৈছে। আৰু যিসমূহ ৰৌ, জয়ন্তী ৰৌ, এই জয়ন্তী ৰৌসমূহো বছৰৰ ভিতৰত আপোনালোকৰ 800 গ্ৰামৰ পৰা আৰম্ভ কৰি 900 গ্ৰাম বা 1 কেজি 200 গ্ৰাম পৰ্যন্ত হ'বলৈ সক্ষম হৈছে। আপোনালোকৰ বহুতেই জানিবলৈ বিচাৰে যে কম সময়তে কোনবোৰ মাছ ডাঙৰ হয়। তাৰ উত্তৰত মই কাৰ্পজাতীয় মাছৰ ভিতৰত এইকেইটা মাছৰ নামেই ল'ম। আৰু আমাৰ যিসকল মীনপালকে পালন কৰি আছে তেওঁলোকৰ বহুতেই আমাক ফিডবেক দিয়ে যে ভাল ফলাফল তেওঁলোকে পাবলৈ সক্ষম হৈছে। লগতে আৰু এটা কথা, আমাৰ বহু মীনপালকে পুখুৰীত মাছৰ পোনা মেলাৰ পিছৰ পৰা প্ৰয়োজন অনুসৰি যিখিনি দানা যোগান ধৰিব লাগে সেই দানাখিনি তেওঁলোকে যোগান নধৰে। তাৰ কাৰণেও বহুতে ভাল ফলাফল পাবলৈ সক্ষম নহয়। আমাৰ মীনপালক বন্ধুসকলে পুখুৰীত যোগান ধৰা দানাসমূহত যাতে উচ্চমানৰ প্ৰ'টিন থাকে সেইটো নিশ্চিত কৰিব লাগে। ঘৰুৱা দানাৰ সমান্তৰালভাৱে আপোনালোকে বজাৰত উপলব্ধ হোৱা ছিংকিং, ফ্ল'টিং দুয়োবিধ দানাই ব্যৱহাৰ কৰিব পাৰিব। আমুৰ কাৰ্পৰ ক্ষেত্ৰত আপোনালোকে সকলো প্ৰকাৰৰ দানা ব্যৱহাৰ কৰিব পাৰে। আৰু এই আমুৰ কাৰ্প মাছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বেছি। সহজতে মাছ ৰোগগ্ৰস্ত হোৱাৰ সম্ভাৱনা নাথাকে বা ৰোগগ্ৰস্ত হোৱাৰ উদাহৰণ প্ৰায়ে কম। জয়ন্তী ৰৌ আৰু GI কাটলাৰ ক্ষেত্ৰতো আমি দেখিছোঁ শীতকালৰ সময়ছোৱাত খুব কম ৰোগ হয়। কেতিয়াবা পানী লেতেৰা হ'লে বা পানীত এমনিয়াৰ পৰিমাণ বাঢ়ি গ'লে বা পানীত গেলা পচা বস্তুৰ পৰিমাণ বাঢ়ি গ'লে মাছৰ শৰীৰত ওকণি হয়। ওকণি আঁতৰাবৰ কাৰণেও কিছুমান ঔষধ আছে, আপোনালোকে সময়ে সময়ে ব্যৱহাৰ কৰিব পাৰে শীতকালৰ আগৰ সময়ছোৱাত। আৰু আমাৰ মীনপালকসকলে মন কৰিব লাগিব যিটো পুখুৰীত আপোনালোকে মাছৰ পোনাসমূহ এৰিব সেই পুখুৰীটোত প্ৰাকৃতিক যিটো খাদ্য জু প্লাংটন, ফাইটোপ্লাংটনৰ উপস্থিতি আপোনালোকে বঢ়াব লাগিব। জু প্লাংটন বিশেষকৈ ভকুৱাৰ কাৰণে উপযুক্ত খাদ্য। জু প্লাংটন বনোৱাৰ পদ্ধতি আছে, আমাৰ চেনেলত চালেও পাব আপোনালোকে। আমাৰ ফেচবুক গ্ৰুপ বিষ্ণু ফিছ ফাৰ্মিঙত চাৰ্চ কৰিলেও আপোনালোকে পাব। আৰু যদি হোৱাটছআপ যোগে পাবলৈ বিচাৰে তেন্তে আমাক উল্লেখিত নম্বৰত হোৱাটছআপ কৰিব। আমি আমাৰ মীনপালকসকলক জু প্লাংটন আৰু ফাইটোপ্লাংটন বনোৱাৰ প্ৰচেছসমূহ শিকাই আহিছোঁ। আপোনালোকে নিশ্চয় লাভৱান হ'ব পাৰিব। পোনাসমূহ ক্ৰয় কৰিলে সদায় বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিব। সময়ে সময়ে পুখুৰীটোৰ পানীসমূহ চেনিটাইজ কৰি থাকিব। প্ৰবায়'টিক জিঅ'লাইট সদায় ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। মাহেকত এবাৰ বা দুবাৰ হ'লেও প্ৰবায়'টিক কৰিব লাগে। ছইল প্ৰবায়'টিকসমূহে আপোনাৰ পুখুৰীৰ মাটিভাগ ঠিক কৰিব বা পুখুৰীৰ তলিভাগ ঠিক কৰি ৰাখিব। ঠিক তেনেকৈ ৱাটাৰ প্ৰবায়'টিকে পানী ভালে ৰাখিব।
পুখুৰীত মাছ দিয়াৰ পিছৰ পৰা আপোনালোকৰ দায়িত্ব বাঢ়ি যায় যে মাছখিনি কিদৰে ডাঙৰ কৰিব পাৰি আৰু মাছ ডাঙৰ কৰিবলৈ হ'লে আপোনালোকৰ যিদৰে পোনাসমূহ উন্নত জাতৰ হ'ব লাগিব ঠিক তেনেকৈ দানা ঔষধৰ ব্যৱহাৰো সঠিকভাৱে কৰিব লাগিব। আমাৰ যিসকল মীনপালকে জানিবলৈ বিচাৰিছিল যে কম সময়ত কোনবোৰ মাছ ডাঙৰ হয় তেওঁলোকে হয়তো নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে উত্তৰসমূহ পাব। আপোনালোকে এবাৰলৈ হ'লেও জয়ন্তী ৰৌ, জীয়াই কাটলা আৰু আমুৰ কাপ পালন কৰি চাওক। ইয়াৰ বাহন ক্ষমতা যথেষ্ট বেছি, আমি আমাৰ আগৰ ভিডিঅ'সমূহতো কৈছোঁ আৰু যিসকল মীনপালকে পালন কৰিছে তেওঁলোকৰ ফালৰ পৰা আমি ভাল ফিডবেকেই পাইছোঁ আৰু তেওঁলোকে যথেষ্ট আগ্ৰহ দেখুৱাইছে। এইবেলিও তেওঁলোকে এই মাছসমূহ পালন কৰিব আৰু উন্নত মানৰ দানা আৰু ঔষধ প্ৰয়োগ কৰি তেওঁলোকে নিশ্চয় লাভৱানেই হ'ব পাৰিব। আৰু আপোনালোকৰ মাজৰো যিসকল মীনপালকে এই ভিডিঅ'টো চাই আছে আপোনালোকেও এইবেলি বা এই ছিজনত আপোনালোকে উন্নত মানৰ এই মাছসমূহ পালন কৰি চাব পাৰে, নিশ্চয় লাভান্বিত হ'ব পাৰিব। পুখুৰী চাফ চিকুণ কৰি ৰাখিব আৰু প্ৰয়োজন অনুসৰি যিখিনি ঔষধ পাতিৰ ব্যৱহাৰ কৰিব লাগে এইখিনি কৰি থাকিব, ফলাফল নিশ্চয় পাবলৈ সক্ষম হ'ব। আজিলৈ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনাৰ ভাল লগা ভিডিঅ'সমূহ চিনাকি মীনপালকৰ সৈতে ভগাই দিবলৈ নাপাহৰিব। ধন্যবাদ।